আজিৰ পৰা 15 বছৰৰ আগৰ কথা। এই 15 বছৰ আগত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাই অসমৰ ইতিহাসত এক কলা অধ্যায় হিচাপে পৰিগণিত হয়। 2008 চনৰ 30 অক্টোবৰ তাৰিখে আৰু এই 30 অক্টোবৰ তাৰিখৰ দিনা যি বোমা বিস্ফোৰণ হৈছিল আৰু অসমৰ গুৱাহাটীৰ লগতে বঙাইগাঁও, কোকৰাঝাৰ আৰু লগতে বিভিন্ন প্ৰান্ত বৰপেটাটো সংঘটিত হৈছিল। আৰু এই যি ধাৰাবাহিক বোমা বিস্ফোৰণ, সেই ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলতে বহু কেইগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল, 81 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু সমান্তৰালভাৱে পংগু হৈ পৰিছিল, ঘূণীয়া হৈ পৰিছিল বহুতো লোক। আৰু সেই যি ঘটনা, সেই যি ভয়ংকৰ ঘটনা এতিয়া 15টা বছৰ অতিক্ৰম কৰিলে আৰু এই 15টা বছৰত আজিৰ দিনটোত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা কোনেও পাহৰি যাব পৰা নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী গণেশগুৰি উৰণীয়া সেতুৰ তলত। আৰু যি উৰণীয়া সেতুৰ তলত যি স্থানত মই বৰ্তমান উপস্থিত আছোঁ আৰু সেই স্থানতে ভিন্নজনে প্ৰাণ হেৰুৱাইছিল। সেই ভয়ংকৰ ঘটনা সেই স্থানতে সংঘটিত হৈছিল আৰু সেই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। আৰু সেই দিনটো ক'লা দিন হিচাপে অভিহিত হৈছিল আৰু এটা অভিশপ্ত দিন আছিল। আৰু এই স্থানতে যি ঘটনা, সেই ঘটনা সংঘটিত হৈছিল, যি বোমা বিস্ফোৰণ, সমগ্ৰ ৰাজ্য কঁপাই যোৱা বোমা বিস্ফোৰণ। আৰু সেই বোমা বিস্ফোৰণৰ আজিৰ এই অভিশপ্ত দিনটোতে সংঘটিত হৈছিল আৰু কোনেও পাহৰি যাব নোৱাৰা সেই অভিশপ্ত দিন। আজিও পংগু হৈ আছে বহু লোক, আজিও ন্যায়ৰ অপেক্ষাত আছে। অপৰাধীয়ে এতিয়ালৈকে শাস্তি পোৱা নাই। 15টা বছৰ যদিও অতিক্ৰম কৰিলে এই পৰ্যন্ত কিন্তু কোনেও ন্যায় পোৱা নাই। আৰু এনেকৈয়ে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত গণেশগুৰি সেই যি স্থান, সেই যি অভিশপ্ত ঠাই, সেই ঠাই আজি এই অভিশপ্ত দিনটোত এনেধৰণে যিসকল মৃত্যু হৈছিল তেওঁলোকৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ সমান্তৰালভাৱে যি কেইগৰাকী লোকে প্ৰাণ হেৰুৱাইছে, মই প্ৰথমেই কৈছোঁ যে প্ৰায় 81 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ ঘটনাত। সেই ভয়ংকৰ ঘটনাৰ পাছতে, সেই ভয়ংকৰ ঘটনাৰ 15টা দিন উকলি যোৱাৰ পাছতো আজি 15টা বছৰ দিন ধৰি যি মূল অপৰাধী, সেই মূল অপৰাধী কিন্তু এতিয়ালৈকে ধৰা পৰা নাই। আৰু সেই যি ন্যায়, সেই যিসকল ব্যক্তিয়ে এতিয়া যিসকল মৃত হ'ল, সেই মৃতসকলে এই পৰ্যন্ত কিন্তু ন্যায় পোৱা নাই। আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যি ধৰণে বহুতো লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেই যিসকল গুৱাহাটী অঞ্চলৰ যি ধাৰাবাহিক বিস্ফোৰণ, সেই বিস্ফোৰণৰ ফলত 53জনকৈ ব্যক্তিৰ নিহত হোৱা, 53জনকৈ ব্যক্তিৰ ইয়াত নাম তেওঁলোকে খোদিত কৰি ৰাখিছে। আৰু প্ৰত্যেককেই তেওঁলোকে আজিৰ দিনটোত সোঁৱৰিছে, শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু আজি এই অভিশপ্ত ক'লা দিনটোত এনেধৰণে আজি সোঁৱৰিছে, মৃতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যবাসীয়ে। যিটো বোমা বিস্ফোৰণ কাণ্ড গুৱাহাটীত হৈছিল, ইমান ভয়ানক আৰু ইমান মানে শক্তিশালী এটা অপৰাধ সিদিনা হৈছিল, যিটো আমি ভাবিব নোৱাৰোঁ গুৱাহাটীৰ জনসাধাৰণে। আৰু তেওঁলোকৰ যিসকলে সেইদিনা ইয়াত তেওঁলোকে মানে মৃত্যু হ'ল আৰু যিসকল পংগু হ'ল, আজি আমি আমাৰ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি তেখেতসকলক, মৃতকসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত উপস্থিত হৈছোঁ। আৰু লগতে যিসকলে সেই ঘটনাত ঘূণীয়া হৈছে তেওঁলোকৰ যাতে সদায় তেওঁলোক মানে সুস্থ হৈ থাকিব পাৰে। আৰু তেওঁলোকৰ বহুকেইজন মানে শ্ৰমিক আছিল, অটো চালক আছিল আৰু দিন হাজিৰা কৰি খোৱা মানুহ আছিল। তেখেতসকলে যাতে এই গোটেই কথাবিলাকৰ পৰা যিটো তেওঁলোকে কষ্ট পালে তাৰ পৰা যেন তেওঁলোকে পৰিত্ৰাণ পায়। আৰু তেওঁলোকৰ পৰিয়াল সকলোলৈ আমি মানে এই গোটেই ঘটনাটোৰ কাৰণে আমি বৰ দুখিত। আৰু তেওঁলোককো আমি মানে ভৱিষ্যত যাতে তেওঁলোকৰ ভাল হয় তাকে আশা কৰিছোঁ। 15টা বছৰ পাৰ হৈ গ'ল, কিন্তু দুখীয়া আজিলৈকে আচলতে কি উপযুক্ত শাস্তি পালে বা নাপালে সেয়া অসমবাসী ৰাইজে কিন্তু প্ৰত্যক্ষ কৰিছে। কি জনাব আপোনালোকৰ ফালৰ পৰা? চৰকাৰ বা বিভিন্ন চৰকাৰ পাৰ হৈ গ'ল, কংগ্ৰেছ এইটো আচৰিত কথা। আমি চৰকাৰে চৰকাৰৰ কাম কৰিছে আৰু গোটেই বিষয়টো যিহেতু আইন আদালতৰ মানে গণ্ডিত আছে, গতিকে আইনত খুব সোনকালে আজিকালি যেনেধৰণে কিছু কিছু ঘটনা ফাষ্ট ট্ৰেকত পৰিছে, এনেকুৱা এটা ঘটনা, অভিশপ্ত ঘটনাৰ আচলতে খুব উচিত আৰু মানে শক্তিশালী সমাধান আমি বিচাৰিছিলোঁ। আৰু আমি এইকাৰণে বিচাৰিছোঁ যাতে ভৱিষ্যতে এনেধৰণৰ অপৰাধ কৰিবলৈ কোনো আগবাঢ়ি নাহে, কোনেও সাহস নকৰে, কোনেও যাতে এনে ঘৃণনীয় কাম কাজ কৰাৰ মনত মানে কোনো হেৰি ল'ব নোৱাৰে, সেইটো আমি ভাবিছোঁ। আৰু সেইকাৰণে আমি যিসকল আইনজ্ঞ আছে, আইনৰ
বিষয়ত এই কথাটো কঠোৰ দৃষ্টিভংগীৰে তেওঁলোকে ইয়াক এটা মানে অতি সোনকালে ইয়াৰ এটা সমাধান উলিয়াব বুলি আমি আশা কৰিছোঁ।